সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ফাইনেলি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5G লঞ্চ কৰে, যিটো হৈছে 5th জেনেৰেশ্যন নেটৱৰ্ক। এই 5G হৈছে দুটা প্ৰকাৰৰ, ষ্টেণ্ড এলোন আৰু নন ষ্টেণ্ড এলোন। জিঅ'ৰ যিটো 5G সেইটো হ'ল ষ্টেণ্ড এলোন, যিটোত নতুনকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই 5G নেটৱৰ্ক প্ৰভাইড কৰা হ'ব। জিঅ'ৰ লগত 700 আৰু 800 মেগাহাৰ্টজৰ স্পেক্ট্ৰাম বেণ্ড আছে, যিটোৰ স্পীড অলপ কম হ'ব কিন্তু বেছি ঠাইলৈ নেটৱৰ্ক যাব। ঠিক তেনেদৰে বাকী টেলিকম কোম্পানীবোৰেও বেলেগ বেলেগ স্পেক্ট্ৰাম কিনিছে। পৰৱৰ্তী সময়ত তেওঁলোকেও এইবোৰ আৰম্ভ কৰিব। এতিয়া আপোনালোকে ভাবিছে যে 4Gতকৈ 5Gৰ স্পীড কিমান বেছি হ'ব। জিঅ'ই যেতিয়া 5G টেষ্ট কৰিছিল তেতিয়া ইয়াৰ স্পীড আছিল 1 ছেকেণ্ডত প্ৰায় 1 GB। কিন্তু জিঅ'ই প্ৰথমতে অলপতে কোৱাৰ নিচিনাকৈ লোৱাৰ বেণ্ড যেনে 700, 800 বেণ্ড ব্যৱহাৰ কৰিব, যিবোৰ বেছি ঠাইলৈ নেটৱৰ্ক প্ৰভাইড কৰিব আৰু স্পীড অলপ কম হ'ব। আনুমানিক ধাৰণা মতে যদি আপুনি এতিয়া 8 Mbps স্পীড পাই আছে, তেনেহ'লে 5G অহাৰ পাছত প্ৰথমতে 25-30 Mbps স্পীড পাব। তাৰপিছত লাহে লাহে হায়াৰ বেণ্ড ব্যৱহাৰ কৰি স্পীড ইনক্ৰিজ কৰা হ'ব। এতিয়া আহিল 5G প্লেনবোৰৰ প্ৰাইচ কেনেকুৱা হ'ব। এইটো এটা চিয়'ৰ যে 4Gৰ সমান প্ৰাইচ নহ'ব। আনুমানিকভাৱে আমালৈ অহা বাতৰিবোৰৰ মতে প্লেনসমূহৰ প্ৰাইচ 30-40% বৃদ্ধি কৰা হ'ব। এই 5G অক্টোবৰ মাহত দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত লঞ্চ কৰা হ'ব। হয়তো আমাৰ অসম আহি পাওঁতে 1 বছৰ আৰু লাগি যাব। এতিয়া জানো আহক কি কৰিব পাৰিব এই 5G অহাৰ পাছত। আপোনাৰ যদি ৰেম কমো থাকে তেতিয়াহ'লে আপুনি ক্লাউড গেমিঙৰ জৰিয়তে হাই গ্ৰাফিক্সত থকা গেমবোৰ এনজয় কৰিব পাৰিব। হলোগ্ৰাম, যাৰ জৰিয়তে ভাৰ্চুৱেলি এজন মানুহ আপোনাৰ ওচৰত থিয় দি থাকিব পাৰিব, এই হলোগ্ৰাম 5Gৰ লগত সম্ভৱ হৈ উঠিব। ক্ৰিকেট, ফুটবলৰ মেটচ আপুনি 360 ডিগ্ৰী ভিউত চাব পাৰিব। মেটাভাৰ্ছ, যাৰ জৰিয়তে ভাৰ্চুৱেল আৰু ৰিয়েল লাইফ মিক্স আপ হৈ যাব, আপুনি ভাৰ্চুৱেলি ৰিয়েল লাইফৰ এক্সপিৰিয়েঞ্চ পাব আৰু গাৰ্লফ্ৰেণ্ডৰ লগত ফুল এইচডিত ভিডিঅ' কল কৰিব পাৰিব। আপোনাৰ মতে কি সলনি হ'ব 5G আহিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই কিবা অলপ হ'লেও নজনা কথা জানিব পাৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক।